গুড মৰ্নিং ট্ৰেডাৰ। আজি আমি চাম এটা শ্বেয়াৰ কেনেকৈ বাই চেল কৰা হয়। আজিৰ তাৰিখ 1 এপ্ৰিল 2022 আৰু 11:35 হৈছে। তাৰপিছত মই কেইটামান ট্ৰেড ল'লোঁ, সেইটো ৰেকৰ্ড কৰা নাই আৰু পিছত ল'ম। মই ৰেকৰ্ড কৰি আপোনালোকক দেখুৱাম, এক্সপ্লেইন কৰিম কিহৰ কাৰণে লৈছিলোঁ সেইবিলাক। কিন্তু আমি আজি শিকিম এটা শ্বেয়াৰ কেনেকৈ বাই চেল কৰা হয়। মই এইটো পাৱাৰ গ্ৰিডৰ চাৰ্টটো অ'পেন কৰি লৈছোঁ ইয়াত। আৰু যদি আমি পাৱাৰ গ্ৰিডৰ আমি যাওঁ তেতিয়া ইয়াত আমাৰ বাই চেলৰ বিষয়ে দেখায়। অ'কে, যদি আমি বিট দবাওঁ তেতিয়া আমি ইয়াত বাই কৰিব পাৰোঁ। তাৰপিছত আমি ইণ্ট্ৰাডে আজিয়ে কিনিছোঁ, আজিয়ে বিকিম বুলি ক'লে আমি ইণ্ট্ৰাডে ছিলেক্ট কৰিব লাগিব। আৰু লং টাৰ্মত যদি আমি যাওঁ তেতিয়াহ'লে আজি কিনিছোঁ 3 দিনৰ পিছত আমি বিকিব পাৰিম, বা এসপ্তাহ, এমাহ, 1 বছৰ, 2 বছৰ, 5 বছৰ, 10 বছৰ পিছত আমি বিকিব পাৰিম। এইটো আমি লং টাৰ্মত ছিলেক্ট কৰিব লাগিব। আৰু যদি আমি ইণ্ট্ৰাডে আমি ছিলেক্ট কৰোঁ তেতিয়াহ'লে 5x মাৰ্জিন দিয়া হয়। আৰু যদি আমি লং টাৰ্মত গুচি যাওঁ তেতিয়াহ'লে মাৰ্জিন ইয়াত নিদিয়ে। ইয়াত প্ৰকৃত দামটোৱে যিমান চলি আছে সিমানেই আমি দিব লাগিব। আৰু কোৱান্টিটি হৈছে আমি কেইটা আমি শ্বেয়াৰ লওঁ। ইয়াত আপুনি 100টাও ল'ব পাৰিব বা 1000টাও, এনেকুৱা 10,000টাও ল'ব পাৰিব। এনেকুৱা আপোনাৰ কেপাচিটি কিমান হয় আপুনি সিমানমতে ল'লে হৈছে। মই আজি আপোনালোকক দেখাবৰ কাৰণে এটা কোৱান্টিটিহে লৈছোঁ। কোৱান্টিটিটো হৈ গ'ল। আমি যদি মাৰ্কেট দিওঁ ছিলেক্ট কৰোঁ তেতিয়াহ'লে ইয়াত যিমান প্ৰাইচ এতিয়া চলি আছে 222 টকা 70 পইচা, তেতিয়াহ'লে আমি মাৰ্কেটত ছিলেক্ট কৰি যদি বাই কৰি দিওঁ তেতিয়াহ'লে 222 টকা 70 পইচাতে বাই হৈ যাব। আৰু যদি আমি লিমিট দিওঁ তেতিয়াহ'লে আমি ইয়াত লিমিট আমি লগাব পাৰোঁ। ইয়াত 222 টকা হ'লেহে মই বাই কৰিম বুলি আমি ভাবিছোঁ, তেতিয়াহ'লে আমি ইয়াত 222 টকা যদি আমি ছেট কৰি থৈ দিম তেতিয়াহ'লে ইয়াত 222 টকা আহিলেহে বাই হ'ব। অ'কে, আৰু SL আৰু SLM আমি বাই কৰাৰ পিছত আমি চাম। আমি এতিয়া বাই কৰিম, আমি মাৰ্কেটতে আমি বাই কৰি দিম। আমাৰ কমপ্লিট হৈ গ'ল। এতিয়া আমি পজিশ্যনত গৈ আমি চাম। আমাৰ বাই প্ৰাইচটো হৈছে 222.70 পইচা। আমাৰ ইয়াত বাই হৈছে। অ'কে, ইয়াত প্ৰফিট এণ্ড লছটো ইয়াত দেখায় PNL-ত। আৰু যদি আমি অৰ্ডাৰত যাওঁ তেতিয়াহ'লে ইয়াত আমাৰ কমপ্লিট, আমি বাই কৰাটো কমপ্লিটটো আমি চাব পাৰোঁ। আমি ইয়াৰ পৰাই আমি কেনেকুৱা SL লগাওঁ। আমি ইয়াত গ'লোঁ, এক্সিটত যাম। এতিয়া আমি এই দুটাটো চাম, SL আৰু SLM। SLটো হ'লে আমি দুটা জেগাত লগাব লাগিব। আমি যদি 1 মিনিট, আমি বাই কৰিছোঁ ইয়াত। SLটো প্ৰাইচখন ইয়াত আহিলে আমি লছ বুক কৰিম বুলি ক'লে আমি ইয়াত ছেট কৰিব লাগিব। ইয়াত 221 টকা দেখাইছে। আমি যদি ইয়াত আহিলেহে প্ৰাইচটো আহিলে আমাৰ SL হিট হ'ব বুলি আমি যদি ভাবিছোঁ তেতিয়াহ'লে 221 টকা আমি ইয়াত লগাব লাগিব। 221 টকা। আমি এইটো চেল কৰি দিলোঁ। আৰু আমি অৰ্ডাৰত যদি গৈ চাওঁ তেতিয়াহ'লে ইয়াত আমাৰ SLটো লাগি আছে। অ'কে, আৰু এই SLটো আমি এইকাৰণে লগাওঁ, কেতিয়াবা মাৰ্কেট এইখিনিত আহি যদি ফটকৈ যদি পৰে তেতিয়াহ'লে আমাৰ SLটো হিট হ'ব। সেইকাৰণে আমি ইয়াত আমি দুটা প্ৰাইচ লগাব লাগিব। ইয়াত যদি আমি 20 দিওঁ তেতিয়াহ'লে এই 21 আৰু 20ৰ মাজত আমাৰ SLটো হিট হৈ যাব। অ'কে, আৰু যদি আমি ইয়াৰ পৰাই আমি মডিফাইত গৈ আমি SLM লগাম। আমি আমাৰ SLটো আছিল, প্ৰকৃতটো হৈছে 21 টকা, কিন্তু আমি SLM গুচি যাম, 21 টকাটোহে থাকিব। এই SLMটো সেইকাৰণে
এই SLটো আমি এইকাৰণে লগাব লাগিব, যদিও মানে স্পীডকৈ যদি মাৰ্কেটখন পৰে তেতিয়াহ'লে এই 20 আৰু 21ৰ মাজত আমাৰ SLটো হিট হৈ যাব। যদি SLM আমি লগাই দিওঁ, যদি ইয়াৰ পৰা মাৰ্কেট স্পীডকৈ যদি তললৈ আহে তেতিয়াহ'লে ইয়াত যদি আমাৰ SLটো হিট নহয় তেতিয়াহ'লে ইয়াত এই 219 টকাত যদি প্ৰাইচখন আহি থাকে তেতিয়াহ'লে আমাৰ এইখিনিত হৈ যাব। সেইকাৰণে আমি SLMটো লগাটো ভাল। দুটা 20 আৰু 21ৰ মাজত হিট হৈ যাব। যদি SLM আমি লগাওঁ তেতিয়াহ'লে কেনেবাকৈ হিট নহ'বও পাৰে, সেইকাৰণে আমি এই SLটো আমি লগাব লাগে। SLMটো যদি মাৰ্কেট নৰ্মেলে চলি আছে তেতিয়াহ'লে আমি SLMটো লগাব পাৰোঁ। অ'কে, আমি যদি ইয়াত দবাই দিওঁ তেতিয়াহ'লে আমাৰ SLMটো হৈ গ'ল ইয়াত। অ'কে, আৰু টাৰ্গেট আমি চাম এতিয়া। এক্সিটত যাম, আমি টাৰ্গেট লিমিটত দিম। আমাৰ টাৰ্গেটটো যদি আমি চাম 224 হ'লে আমি বুক কৰিম বুলি ভাবিছোঁ, তেতিয়াহ'লে 224 আমি ছেট কৰি থৈ দিম। ইয়াত 224 লিখিম আৰু লিমিটত গৈ আমি যদি আমি লিমিটটো টাৰ্গেট হয়, যদি আমি ইয়াত ছেট কৰি চেল কৰি দিওঁ তেতিয়া যেতিয়া নেকি প্ৰাইচখন আহিব ইয়াৰ পৰা ইয়ালৈ গৈ 224 গৈ পালে আমাৰ অট'মেটিক প্ৰফিট বুক হৈ যাব। অ'কে, আৰু আমি কেনেকৈ এক্সিট কৰিম? ইয়াৰ পৰা আমি এক্সিট কৰিব পাৰোঁ, ইয়াৰ পৰা আমি এক্সিট কৰিব পাৰোঁ। মাৰ্কেটত গৈ এক্সিট হৈ যাব পাৰোঁ। মাৰ্কেটত এক্সিট হ'লে যদি চেল কৰি দিওঁ অট'মেটিক হৈ যাব। অ'কে, আমি আৰু এই অৰ্ডাৰত থকাটো আমি কেঞ্চেল কৰিব লাগিব কিন্তু পিছত। অ'কে, আমি প্ৰথমতে আমি এক্সিট হৈ ল'ম। লছ দেখাই আছে, আমি এক্সিট হৈ গ'ল, কমপ্লিট হৈ গ'ল। কিন্তু অৰ্ডাৰত যদি আমি গৈ চাওঁ তেতিয়াহ'লে এইটো SL আৰু টাৰ্গেট লগাটো ইয়াত আছে, আমি দুটাকো আমি কেঞ্চেল কৰিব লাগিব। এনেকুৱা এটা শ্বেয়াৰ বাই চেল কৰা হয়। মই কেইটামান ট্ৰেড কৰিছিলোঁ, বেংক নিফটিৰ CE, নিফটি 50 PE, তাতে মোৰ 300 টকা 350 টকা প্ৰফিট হৈছিলে। আৰু পিছলৈ মই ট্ৰেড কৰিম আৰু সেইটো মই ভিডিঅ'ত আপলোড কৰিম, কিন্তু এইটো মই বনালোঁ এটা শ্বেয়াৰ কেনেকৈ বাই চেল কৰিব পাৰে সেইটোৰ বিষয়ে মই বনাইছিলোঁ। আৰু যদি আমি চাৰ্টত যাওঁ তেতিয়া টুলছ কিছুমান আমি চাব পাৰোঁ। ইয়াৰ পৰা এনেকুৱা ড্ৰ কৰিবৰ কাৰণে কিছুমান টুলছ আছে। ইয়াত ফিবনাচি আছে, এনেকুৱাকৈ আমি চাব পাৰোঁ। এইটো পজিশ্যন, লং পজিশ্যন, এইটো শ্বৰ্ট পজিশ্যন, এইবিলাক আছে। আৰু ইয়াৰ পৰা কিমানলৈকে মাৰ্কেট বা প্ৰাইচ ওপৰলৈ গৈছে ইয়াত আমি জুখিব পাৰোঁ, এনেকুৱাবিলাক আছে। এইটো মই আপোনালোকক জিৰ'ধা একাউণ্টত আপোনালোকক দেখুৱাইছোঁ। অ'কে, এনেকুৱাই এটা শ্বেয়াৰ বাই চেল কৰিব পাৰি। যদি ভিডিঅ'খন ভাল লাগিছে তেতিয়াহ'লে আপুনি লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।